সুপ্ৰভাত বন্ধুসকল, ৱেলকাম টু মাই চেনেল আৰু এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ইনফৰমেশ্যন আৰু নলেজেবল ভিডিঅ' আগলৈকে পাই থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হিমন্ত বিশ্ব পত্ৰ দিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰী যাব লাগিব গাঁৱলৈ বুলি উল্লেখ কৰিছে। চৰকাৰী কৰ্মচাৰীয়ে পিতৃ মাতৃক তীৰ্থ ভ্ৰমণ কৰিবলৈ লাভ কৰিব ধন। মুখ্যমন্ত্ৰী মাহৰ বিহুত আপুনিও খুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। 1 ফেব্ৰুৱাৰীত মাইক্ৰ' ফাইনেন্সৰ ঋণৰ সাহায্য লাভ কৰিবলৈ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে। তো বৰ ভাল খবৰ আহিছে। আপুনি যদি এতিয়ালৈকে মাইক্ৰ' ফাইনেন্সৰ লোন সাহায্য পোৱা নাই তেতিয়াহ'লে 1 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। 5 দিনীয়া কাৰ্যসূচীৰে উত্তৰ অসম আৰু উজনি অসমলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পৰা আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত চাৰিআলিত উপস্থিত হৈ চৰকাৰ গঠনৰ পিছত অসমৰ ভিতৰত প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মেডিকেল অংগনবাড়ী কেন্দ্ৰটি মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে বামগাঁৱত। কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত ঢোল বজাই আনন্দ কৰিলে মুখ্যমন্ত্ৰীয়ে মডেল অংগনবাড়ী কেন্দ্ৰটি উদ্বোধন কৰি আগন্তুক 3 বছৰৰ ভিতৰলৈ নতুনকৈ 10,000 নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। লগতে অহা 1 ফেব্ৰুৱাৰীত মাইক্ৰ' ফাইনেন্সৰ ঋণৰ সাহায্য লাভ কৰিবলৈ বাবে মহিলাসকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছত কমলাকান্ত ক্ষেত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী শৰ্মা চৰকাৰী চেক ল'বলৈ অপেক্ষা কৰি থকা আত্মসহায়ক গোটৰ মহিলাসকলক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত অসমত এতিয়া নতুন নিয়ম চলি আছে বুলি মন্তব্য কৰি মহিলাসকলক চেকসমূহ লওঁতে চৰকাৰী বিষয়াক উৎকোচ নিকিবলৈ আহ্বান জনায়। চৰকাৰী কাৰ্যালয়লৈ গ'লে কোনোবাই ধন বিচাৰিলে ভিডিঅ' কৰি ফেচবুকত দিবলৈ দি মোক চিঠি লিখিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উপায়ুক্ত কাৰ্যালয় বা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গ'লে বিষয়া কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে চিএম ছাৰে আপোনাক চাহ খুৱাবলৈ কৈছে বুলি ক'বলৈ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে অহা 6 আৰু 7 তাৰিখে চৰকাৰী কৰ্মচাৰীয়ে পিতৃ মাতৃৰ লগত কটোৱা সময়ৰ বাবে ফটো জমা দিলেহি ছুটি মঞ্জুৰ হ'ব। চৰকাৰী কৰ্মচাৰীৰ ফটো জমা নিদিলে কেজুৱেল লিভহে পাব কৰ্মচাৰীয়ে। অহা বৰ্ষৰ পৰা পিতৃ মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগত পিতৃ মাতৃক তীৰ্থ ভ্ৰমণ কৰিবলৈ চৰকাৰে আঁচনিৰ জৰিয়তে ধন প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে এতিয়াৰ পৰা জাতিগত প্ৰমাণপত্ৰ নিবলৈ কোনো আহিব নালাগে। চৰকাৰী কাৰ্যালয়লৈ বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে গৈ বিদ্যালয়ে জাতিগত প্ৰমাণপত্ৰ দিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ 12,590 গৰাকী মহিলা হিতাধিকাৰীৰ ভিতৰত প্ৰথম পৰ্যায়ত 5,014 গৰাকী মহিলাক চেক প্ৰদান কৰে। ইফালে 31 ডিচেম্বৰ পূৰ্বে যিদৰে ৰাজপথত অভিযান চলিছিল ঠিক তেনেদৰেই মাঘ বিহুৰ পূৰ্বেও চলিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিহুৰ সময়তো আপুনিও খুৰাপান কৰি গাড়ী চলাব নোৱাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।